কবিতাৰ শিৰোনাম এগৰাকী বেইছাৰ আত্মকথা। কবি মুকুট শৰ্মা। বেইছা 12 বনিতা গণিকা। যি নামেৰে মোক নামাকৰণ কৰা নহওক কিয়, মোৰ ঠিকনা তেনেই সহজ। মাৰ্ফত মাথো ৰেড লাইট এৰিয়া। মোৰ ঠিকনা তেনেই সহজ। 14 নম্বৰ গলি, শিলচৰ, জিবি ৰোড, দিল্লী, সোণাগাছি, কলকাতা, খালপাৰা, শিলিগুৰি, কমাতিপুৰ, মুম্বাই, কুব্বন পাৰ্ক, বেংগালুৰু। অগত্যা আপুনি মোক এই ঠিকনাত লগ নাপালে বিচাৰিব। আধুনিক ভাৰতবৰ্ষৰ দুৱাৰমুখ মুম্বাইৰ যিকোনো এটা গলিত, ৰাতিৰ মেট্ৰ' ট্ৰেইনৰ যিকোনো এটা ষ্টেচনত, কলকাতাৰ চল্ট লেকৰ যিকোনো বাৰ বা ৰেস্তোৰাঁৰ কাষে পাজৰেও মোক বিচাৰিব পাৰে। পাৰ্ক ষ্ট্ৰীটৰ কোনো দোকানৰ সন্মুখতো মোক আপুনি লগ পাব পাৰে, নতুবা কলেজ ষ্ট্ৰীটৰ যিকোনো কিতাপৰ দোকানতো মোক পাব পাৰে। কাৰণ ৰবীন্দ্ৰনাথক বিচাৰি প্ৰায়ে আহোঁ কলেজ ষ্ট্ৰীটলৈ। দিল্লীৰ লোটাছ টেম্পল, আগ্ৰাৰ তাজমহল, লালকিল্লা, কুতুব মিনাৰ, কোকৰাঝাৰৰ শৰণাৰ্থীৰ শিবিৰৰ কাষে পাজৰে অথবা ৰিং ৰোডৰ আশে পাশে মোক বিচাৰিব পাৰে। লাজপত নগৰ, গান্ধী নগৰ, কমলা মাৰ্কেট, পালিকা বজাৰ, সৰোজিনী নগৰ, কেৰুল বাগ, চান্দিনী চক, কন্নাট প্লেচৰ গুজৰাটী বজাৰৰ ফুটপাথ, ডেন্স বাৰ, চৰাইখানা, এই সকলোবোৰ মোৰ ঠিকনা। আপুনি যেতিয়াই নাহক কিয়, আৱৰণ খুলি পূৰণ কৰিব পাৰিব জৈৱিক তাড়না। এজন যুদ্ধবাজ সৈনিকৰ দৰে প্ৰৱেশ কৰি পৰাজিত নায়কৰ দৰে আপুনি প্ৰস্থান কৰিব পাৰিব। এজন আজ্ঞাবাহী ভৃত্যৰ দৰে আপোনালোকৰ সকলো আদেশ পালন কৰিবলৈ মই বদ্ধপৰিকৰ। আপোনাৰ নাম, আপোনাৰ ঠিকনা, আপোনাৰ বয়স, আপোনাৰ ধৰ্ম, আপোনাৰ পেচা, ইয়াৰ লগত নাই কোনো মোৰ সম্পৰ্ক। এটাই মাথো মোৰ চৰ্ত, মোৰ ঘৰ ক'ত, কিয় বাছি ললো এই পথ, এনে ব্যক্তিগত কথাৰে মোৰ হৃদয়ৰ অন্য এখন দুৱাৰ মুকলিৰ চেষ্টা কৰিব নোৱাৰিব। এটা কথাই মনত ৰাখিব, আপুনি মোৰ গ্ৰাহক। গ্ৰাহক মানে ভগৱান। আপোনাক সন্তুষ্ট কৰাই মোৰ ধৰ্ম। ইয়াৰ বাদে মই বিশ্বাস নকৰোঁ আল্লাহ, ঈশ্বৰ অথবা গডক। যেনেদৰে আপুনি বিচাৰিব নোৱাৰে মোৰ ইতিহাস, ময়ো জানিব নিবিচাৰোঁ আপোনাৰ কোনো ব্যক্তিগত কথা। আপুনি বিবাহিত নে অবিবাহিত? কিয় আপুনি বেইছাক গমন কৰে? জৈৱিক ক্ষুধা নিবাৰণৰ বাবে কিয় বাছি লয় গণিকালয়? আপুনি বুদ্ধিজীৱী নে সাংবাদিক? আপুনি সাহিত্যিক নে ৰাজনীতিক? আপুনি ট্ৰাক ড্ৰাইভাৰ নে কোটিপতি ব্যৱসায়ী? এই লৈ মোৰ কোনো কথা নাই। মই এটা কথাই জানো, মুখাৰে আবৃত আপুনি এজন ভদ্ৰলোক। গণিকালয়ৰ বন্ধ কোঠৰীত পদানত হয় আপোনাৰ মুখা। মই জানিব নিবিচাৰোঁ আপোনাৰ ঠিকনা, অথবা আপুনি কোনটো ফ্লেটত থাকে, কোন শ্বপিং মলত আপুনি বজাৰ কৰে,
কি গাড়ীত উঠি আপুনি আহিছে? শ্ৰেভলে, টয়টা নে চাফাৰীত আহিছে? আপোনাৰ লগত চৰকাৰী দেহৰক্ষী আছে নেকি? আছে নেকি আপোনাৰ গাড়ীত VIP লাইট? এইটো মোৰ বাবে তুচ্ছ কথা, কিয়নো সকলো গ্ৰাহকৰ সমান অধিকাৰ আৰু নিৰ্দিষ্ট সময়ৰ বাবে আছে পূৰ্ণ স্বাধীনতা। যিদিনা মোৰ আইৰ পিতাইৰ মৃত্যু হৈছিল তেতিয়া মোৰ বয়স আছিল 14। জীয়াই থকাৰ হেঁপাহত সকলো আপোন মানুহৰ হৃদয়ত মই বগোৱা পাইছিলোঁ। সকলো আত্মীয়ৰ দুৱাৰ দলিত মই আস্থা আৰু বিশ্বাসৰ পতাকা উত্তোলিত কৰিব বিচাৰিছিলোঁ। কিন্তু এই সকলো মানুহে পিন্ধি থাকে একোখন মুখা। মোৰ বিপদ কালক তেওঁলোকে দৰদাম কৰে খেলনাৰ দৰে। আৰু তেতিয়াই মোৰ বাবে মৃত্যু হৈছিল আল্লাহ, ঈশ্বৰ আৰু গডৰ। সেয়ে বৰ্তমান মোৰ ঠিকনা ৰেড লাইট এৰিয়া। প্ৰকৃততে মই বেশ্যা নে আপোনালোক? যদিহে আপোনালোকৰ ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটি সুন্দৰ কবিতাৰ সৈতে মই বুলমণি বড়িয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।